মৈৰাবাৰী সৰুচলাত আঞ্চলিক সাংবাদিক ঐক্য মঞ্চৰ উদ্যোগত আৰু সৰুচলা নবোদয় যুৱ সংঘৰ সহযোগত আঞ্চলিক ভিত্তিত খেল ধেমালিৰ আজি সফল সামৰণি। সৰুচলা আঞ্চলিক খেলপথাৰত ইংৰাজী নৱবৰ্ষৰ লগতে গণৰাজ্য দিৱস উপলক্ষে নৱগঠিত স্থানীয় সংবাদ কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ সৰুচলা আঞ্চলিক সাংবাদিক ঐক্য মঞ্চৰ উদ্যোগত আৰু সৰুচলা নবোদয় যুৱ সংঘৰ সহযোগত ২৬, ২৮ আৰু ২৯ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত খেল ধেমালিৰ আজি সফল সামৰণি পৰে। দিনৰ ১২ বজাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাৰ সভাপতিত্ব কৰে সৰুচলা আঞ্চলিক সাংবাদিক ঐক্য মঞ্চৰ সভাপতি ফখৰুদ্দিন। উক্ত বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত শ্ৰী দেৱাশিষ শৰ্মা, লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰ, বৰচলা গাঁও পঞ্চায়তৰ সভাপতি আবু হানিফ, সৰুচলা গাঁও প্ৰধান আশ্ৰফ আলীৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তি। সন্ধিয়া ৬ বজাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে MRS ডান্স একাডেমীৰ মৈৰাবাৰী ৰক ডান্স একাডেমী, মৈৰাবাৰী পশ্চিম হাবি বৰঙা নৃত্যজ্যোতি তিৱা দলে। মই সৰুচলা আমাৰ এই অঞ্চলৰ যিখিনি সাংবাদিক সন্থা আৰু নবোদয় সংঘ মিলি পেলাই একত্ৰিতভাৱে তেওঁলোকে যি এই অনুষ্ঠানটি আজি আগবঢ়াই লৈ গ'ল আৰু সমাজৰ বাবে দুটি অনুষ্ঠান একেলগে মিলি পেলাই ইমান এটা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ ল'লে, এই খেলভাগ পাতিলে, তিনিদিনীয়া কাৰ্যসূচী কৰিলে। প্ৰথম কথা মই তেওঁলোকক ধন্যবাদ জনাব বিচাৰিম। ফিল্ডখনৰ ওপৰেদি তেওঁলোকৰ লাইন ইলেক্ট্ৰিকৰ লাইন এটা গৈছে। মই ততাতৈয়াকৈ মই অহা আমাৰ ৱৰ্কিং ডে যোনটো হ'ব তাত মই APDCLৰ যিখিনি অফিচাৰ্ছ আছে তেওঁলোকক মাতি পেলাই মই এই সংক্ৰান্তত কথা পাতিম আৰু মই নাভাবোঁ যে এই বস্তুটো খুব এটা ডাঙৰ কাম হ'ব, খুব বেছি দীঘলীয়া কাম হ'ব, এইটো আমি নিশ্চয় কৰিব পাৰিব লাগে। আৰু বাকী যিখিনি তেওঁলোকৰ সৰুচলা বা আমাৰ তেওঁলোকৰ নামটো লৈ যোনটো পঞ্জীয়ন হৈ আছে সেই নামটো ভুলকৈ পঞ্জীয়ন হৈ আছে আৰু বিভিন্ন কিছুমান সমস্যাৰ কথা কৈছে। মই সভাপতি মহোদয়ক এটা কথাই কৈছোঁ যে যিখিনি আমাৰ জ্বলন্ত সমস্যা সেইখিনি বিশ্লেষণ নকৰাকৈ আজিয়ে মই একো কথা ক'ব বিচৰা নাই। যিহেতুকে কাইলৈ কিবা এটা মই ষ্টেজত কথা এষাৰ কৈ যদি মই কাইলৈ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ উপায়ুক্ত সেই চকীখনৰ প্ৰতি ৰাইজৰ আস্থা গুচি যাব। মই কথাখিনি শুনিলোঁ, শুনি পেলাই নিশ্চয় মই সংশ্লিষ্ট বিষয়াসকলৰ লগত মই গৈ কথা পাতিম আৰু মই সাংবাদিক সন্থাৰ তথা আমাৰ যিখিনি আমাৰ উদ্যোক্তা আছে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আহি মোৰ লগত এবাৰ বহি আমি এখন মিটিঙৰ আকাৰে আমি একেলগে বহি লগ ধৰিম, কথাখিনি আমি সুন্দৰকৈ বিশ্লেষণ কৰি তাৰ সমাধান আমি উলিয়াবলৈ চেষ্টা কৰিম। আৰু মই ভাবোঁ যে দৃঢ়তাৰে যেতিয়া কিবা এটা কথাত আমি বিশ্বাস কৰোঁ তেতিয়াহ'লে তাৰ সমাধান নিশ্চয় ওলাই আহিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আসাম।